আজি আমি গৈ আছোঁ হিল ট্ৰেইনিং কৰিবলৈ তো আমি এতিয়া ধুনীয়াকৈ গৈ আছোঁ মোৰ লগত আছে বিজয়দা আৰু আগত আছে পুম্পি আৰু উদ্যোগদা আছে আমি আজি চাৰিজনে ধুনীয়াকৈ ওলাই দিছোঁ তো এতিয়া আমি গৈ আছোঁ আৰু খন্তেক সময়ৰ পিছত আমি পামগৈ লোকেশ্যন এটা এই আগত আমাৰ পুম্পি আৰু উদ্যোগদা আৰু এইটো বাইক চলাই আছে আমাৰ বিজয়দা তো এতিয়া তাতে গৈ কিনে ধুনীয়াকৈ ঢুকি আছোঁ ফাইনেলি লোকেশ্যন আহি দিলোঁ দেই ধুনীয়াকৈ আমি মানে ইয়াৰ পৰা আমি হিল ৰানিংটো ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিম তো দেখাই থাকিম দেই মানে এই পুম্পি বাইদেউ আমি আজি চাৰিজনে আহি দিছোঁ আজি বেদান্ত দাই আমাৰ লগত নাই তাক মানে আজি আমি কোৱা নাই কোৱা নাই মানে বাইক দুখন আজি চাৰিজন মানুহ তাৰ কাৰণে আজি চাৰিজন আমি ওলাই দিছোঁৱেই তো তথাপি একো নাই নেক্সট টাইম দেখুৱাই দিম আমি এতিয়া ধুনীয়াকৈ ৰেডি হৈ লওঁ বহুত দিনৰ মূৰত আহিলোঁ আজি নাদুৰা ইয়াত নাহা মানে 1 মাহ হৈ গ'ল আজি 1 মাহৰ পিছত আহি দিলোঁ বহুত দিনৰ মূৰত আগৰ ভিডিঅ'ত মই ধুনীয়াকৈ দেখুৱাই দিছোঁ তথাপি আজি মানে অলপ দেখুৱাই দিব চেষ্টা কৰিছোঁ আজি মানে দেখুৱাই দিম দেই তলৰ পৰা ওপৰলৈকে যিমান পাৰোঁ যিমান নোৱাৰোঁ আস্তে আস্তেকে A few moments later. আমি এতিয়া ধুনীয়াকৈ ওলাই দিলোঁ চবকেইটা ৰেডি ইয়াত পৰা মানে ইয়াত পৰা ষ্টাৰ্ট কৰি আমি এতিয়া ধুনীয়াকৈ ষ্টাৰ্ট কৰি দিছোঁ অলপ অলপকৈ তো ভিডিঅ'টো ভালদৰে দেখুৱাব চেষ্টা কৰিম মানে আজি ৰানিং কৰি দেখুৱাই অলপমান প্ৰেক্টিচ দি আপোনালোকক দেখুৱাবলৈ খুজিছোঁ তো মই তো বিজয় দাইফালে আগত আছে আৰু এইফালে পুম্পি আৰু দদা অলপ পিছত আছে আমি দুজন অলপ আগত আছোঁ তো অলপ দেখুৱাই দিব চেষ্টা কৰিছোঁ হিল ট্ৰেইনিং প্ৰেক্টিচ কেনেকৈ কৰে তো আপোনালোকক মই দেখুৱাই দিবলৈ অলপ চেষ্টা কৰিম এইখিনিতো অলপ মানে প্লেন জেগা হয় আৰু ইয়াতকৈ মানে বহুত ওখ আছে ওপৰত আছে অলপ আগত 10 কিলোমিটাৰ আপ আছে পুৰা একদম আপ তো আজি 10 কিলোমিটাৰ দিম বুলি ভাবিছোঁ তো চাব পৰা নোৱাৰোঁ তো আপোনালোকক দেখুৱাইছোঁ A few moments later. 4 কিলোমিটাৰ আবু জালো এতিয়া অলপ নোৱাৰোঁ তো বহুত দিন হ'ল হিল ৰানিং প্ৰেক্টিচ নকৰা তো 1 মাহৰ 1.5 মাহ হৈছে 1.5 মাহৰ পিছত আহিছোঁ ইয়াতে হিল ৰানিং কৰিব গাঁৱত থাকোঁতে ফিল্ডতে মাৰিছিলোঁ প্লেন জেগাত তো আজি ইয়াতে আহিছিলোঁ তো মানে আজি বহুত নাৰ্ভাছ হৈছোঁ বেলেগ দিন 10 কিলোমিটাৰ 15 কিলোমিটাৰ আবু যাওঁ বাকী বিজয়দা উদ্ধৱদা পুম্পি পিছত আছে মই অকলে অলপ আগত আছোঁ তাহাঁতে বহুত পিছতে এৰি থৈছোঁ তাহাঁতক মই অলপ ওপৰত আহি দিছোঁ আপোনালোকক দেখুৱাই দিছোঁ যে ইয়াৰ পৰা মানে অলপমান বহুত ওখ ঠাই আছে মানে এইখিনি আহিব নোৱাৰিলোঁ আৰু অলপ আছিল তো দেখুৱাই দিছোঁ তো এয়া হয় বহুত ওখ হয় বহুত ভাগৰ লাগিছে আজি মানে বহুত দিনৰ মূৰত মাৰি গৈছোঁ সেইকাৰণে এনেকুৱা হৈছে দিল্লী মাৰি থাকিব লাগে সেইকাৰণে দিল্লী মাৰি থাকিব লাগে তেতিয়া অলপ ইজি হয় সেই ইহঁতে বিজয়দা আৰু উদ্ধৱদা আহি গ'ল তাহাঁতে এতিয়া ৰানিং কৰি আছে আৰু পুম্পি চাগে পিছত আছে মই এতিয়া খোজকাঢ়ি যাইছোঁ অলপ লাহে লাহেকৈ তো এতিয়া পুম্পি নাজানো পুম্পিক দেখাব নাই তো এতিয়া অকলে পিছত আহিছে তো তথাপি একো নাই ভয় কৰিব লগা একো নাই
এইখন ৰাস্তাত তো এতিয়া তাহাঁতে আগত দিছে মই দুখ দিছোঁ মানে বহুত ওখ ওখ পাহাৰ গাইছ সেই তলত দেখা পাইছে তলৰ ৰাস্তাবিলাক ইপাৰ সিপাৰ দেখা নাপাওঁ ৰাস্তা মানে বহুত কেকেৰা কেকেৰি হয় ৰাস্তাকেইটা আৰু এটা কথা কওক আজি মই যেনেকা মোবাইল লৈ দাৰ্চিত আপোনালোকে এতিয়া উপভোগ নকৰিব মোৰ দৰে মই মানে অকল আজি প্ৰেক্টিছ কৰাৰ কাৰণে আপোনালোকক মোবাইল লৈ আমি কেনেকৈ ৰানিং কৰোঁ প্ৰেক্টিছ কৰোঁ দেখাই দিব খুজিছোঁ সেইকাৰণে অলপ এটা ভিডিঅ' বনাই দিম বুলি ভাবিছোঁ তো আপোনালোকে মোৰ দৰে মোৰ হাতৰ মোবাইল লৈ ৰানিং নকৰিব ঘৰতে মোবাইলটা ধুনীয়াকৈ থৈ দিব ভালকৈ মনোযোগ দি প্ৰেক্টিছ কৰিব A few moments later. চ' এতিয়া মই ওপৰত যাই কিনে আহিলোঁ অলপ মানে তাহাঁতে গুচি গ'ল আৰু বোলে ওপৰত নাযায় আৰু বাকী চবে মানে নাৰ্ভাছ হৈছে আজি তো সেইকাৰণে আধা ৰাস্তাৰ পৰা গুচি গ'ল মানে 5 কিলোমিটাৰ তাহাঁতে কমপ্লিট কৰিছে মই আৰু আধা আহিব নাপালোঁ 4.5 কিলোমিটাৰ হৈছে গ'ল তো ইয়াৰ পৰা আৰু বহুতেই যাইছোঁ তলত তাহাঁতে এতিয়া ৰানিং কৰি গ'ল মই অলপ আস্তে আস্তে ৰানিং কৰি যাওঁ তো এতিয়া লাহে লাহে গ'লে মানে অলপ দেৰি হ'ব তো ইয়াৰ পৰা অলপ ভৈয়ামত গুচি যাওঁ আৰু আপোনালোকে তলত নামি গ'লে বা ভৈয়ামত নামি গ'লে বহুত বেছি আপোনালোকে স্পীডত যাব নোৱাৰিব লাহে লাহে নিজৰ গাঁৱতো মানে কণ্ট্ৰল কৰি যাব লাগে এনে যদি ভৈয়ামত দৌৰা নিচিনাকৈ পূৰা একদম অপেনলি খোলাকৈ দৌৰিব খোজে তেতিয়ালৈকে আপোনালোকে উজুত খাই পৰিব পাৰে তো মই বহুত কণ্ট্ৰল কৰি দৌৰিছোঁ আপোনালোকে এনে উধাই ইজি হয় বুলি কিনে এনেকুৱাকৈ ৰানিং নকৰিব তেতিয়া আপোনালোকৰ উজুত খাই পৰিব পাৰে তো মই যাইছোঁ এতিয়া ভৈয়ামত ৰাস্তা চাওক গাইছ এনেকুৱা ৰাস্তা বহুত ডাউন হয় আৰু এটা ফ্ৰেণ্ডসকলক মই কথা কওঁ যিসকলে মানে আল্ট্ৰা ৰাউণ্ড খেলে সেইসকলে মানে নিশ্চয় গমেই পায় তো তথাপিও মই কৈ দিছোঁ ইয়াতে মানে প্ৰেক্টিছ কৰিলে মানে বহুত আল্ট্ৰা ৰাউণ্ড খেলিবলৈ ইজি হয় তো এইখিনি মানে অলপ ভাল হয় ৰাস্তাখন ভালে হয় ইয়াতে অলপ ধুনীয়া পাকা হয় চববিলাকে পাকা কোনো মানে বেয়া খাল খুল মানে নাই আৰু কোনোবা জেগাত মানে আল্ট্ৰা ৰাউণ্ডবিলাক বহুত বেয়া ৰাস্তা হয় ইয়াতকৈ বহুত বেয়া ৰাস্তা হয় খাল খুল শিল ডাঙৰ শিল থাকে তো সেইখিনি মানে ভালে হয় আৰু আপোনালোকে আল্ট্ৰা ৰাউণ্ড প্ৰেক্টিছ কৰিলে বা হিল ট্ৰেইনিং কৰিব আহিলে মানে ভাল জোতা লৈ প্ৰেক্টিছ কৰিব মানে যিবিলাকে চেগা কিছুমান পিন্ধে এডিডাছ কিছুমান পিন্ধে মানে এডিডাছৰ বহুত কেইটামান ভাগ আছে কম দামীও আছে আৰু চেগাটো অলপ কম দামী হয় তো মানে ইয়াতে 5,000 কমে 3,000 জোতা পিন্ধি মানে ইয়াতে প্ৰেক্টিছ কৰিব ভাল হয় তেতিয়া মানে ভৰি একো প্ৰব্লেম নহয় আৰু যদি আপোনালোকে কম দামী জোতা বা ভাল জোতা লৈ নাহে তেতিয়াহ'লে আপোনালোকৰ চিন পেন প্ৰব্লেম হ'ব আৰু ভৰি অলপ কষ্ট পাব তো হাতে মানে আহিলে ভাল জোতা লৈ কিনে প্ৰেক্টিছ কৰিব তো মই মানে বেছি দামী জোতা পিন্ধি নাই 800 টকা 900 টকা দামী জোতা প্ৰেক্টিছ কৰি আহিছোঁ তো প্ৰেক্টিছ কৰাৰ কাৰণে মই এইটো লৈ আনিছোঁ আজি তো আপোনালোকে ভাল জোতা পিন্ধি আহিব তেতিয়া আপোনালোকৰ ভৰি একো কষ্ট নাপাব তো এতিয়া মই গৈ আছোঁ তাহাঁতে 3টা গুচি গ'ল আৰু মই খোজকাঢ়ি এইখিনি কথা আপোনালোকক ক'বলৈ খুজিছোঁ চ' আপোনালোকক জোতা লাগিলে মোক কণ্টেক্ট কৰিব পাৰে মই আপোনালোকক জোতা কেইটামান দেখুৱাই দিম কোনটো জোতা ৰানিং কৰিলে মানে আপোনালোকৰ ভাল হ'ব বা প্ৰেক্টিছ কৰাত ভাল হয় তো আপোনালোকক মই জোতাবিলাক ধুনীয়াকৈ দেখুৱাই দিছোঁ তো আপোনালোকে লাগিলে কণ্টেক্ট কৰিব পাৰে মোক তো আপোনালোকক মই দি দিব পাৰিম তো বেছি নহয় 3,000 2500 আৰু তাৰ ওপৰত লাগিলে 20,000 25,000 30,000 আৰু তাৰ ওপৰতো বাকী আছে বাকী ইমান কেইটাতো আমাৰ এইখিনি এৰিয়াত ল'ব নোৱাৰে বা সিমান সেনেকুৱা ৰানিং কৰা মানে চলিয়ে নাই তো আপোনালোকে এইখিনি লাগিলে কণ্টেক্ট কৰিব পাৰে মই আপোনালোকক দি দিব পাৰিম আৰু ৰাস্তাবিলাক মাজে এনেকুৱা ধৰণৰ হয় বেছি ইমান বেয়া নহয় এনেকুৱা ধৰণৰ মানে অলপ ইখিৰা হয় মানুহ এতিয়া বহুত ইয়াতে গাড়ী চলাচল হয় মানে ওপৰত মানে এইবিলাক মেঘালয় পৰে বহুত গাড়ী আপ ডাউন হয় বহুত বলেৰ' পিকআপ ডাঙৰ গাড়ী ইয়াতে চলে
তাকে আপোনালোকে নাভাবিবা যে এনেকুৱা ৰাস্তাত কোনো মানে মানুহ নাহে মানে গাড়ী নচলে তো ইয়াতেহে মানে বহুত মালগাড়ীবিলাক চলে ডাঙৰ ডাঙৰ ওপৰত মানে বহুত ডাঙৰ এৰিয়া আছে মানে পাহাৰৰ ওপৰত বহুত ডাঙৰ এখন গাঁও আছে তো সেইখিনি এৰিয়া মই আপোনালোকক দেখুৱাই দিব নোৱাৰিলোঁ তালৈকে মানে যাই নাপালোঁ তো যাই পেলাই আপোনালোকক দেখুৱাই দিব পালোঁ হয় বহুত মানে শ্বিলঙৰ দৰে জেগাবিলাক হয় শ্বিলঙে একদম ধৰিব পাৰি চেম আৰু এইখিনিতে মাজতে এইডাল বগৰী গছ ধুনীয়া আছে লাগি আছে বগৰীবিলাক তো মই ইয়াতে কেইটামান কাঢ়ি খাম আপোনালোকক দেখুৱাই দিম দেই কেনেকুৱা ধৰণৰ বগৰীটো অলপ খাই চাম এয়া মই বগৰী কেইটামান কাঢ়ি ল'লোঁ ধুনীয়াকৈ আৰু এতিয়া মই কেইটামান খাই যাম খোজকাঢ়ি ইয়াতে মানে চলাৰ তলতে সুৰকে ল'ম দেই ইয়াৰ পৰা মানে খাই যাম এটাকৈ পেটৰ তলতে ল'লোঁ আৰু বগৰী খাব লাগে মানে গেষ্ট্ৰিক বুলি আপোনাৰ সহায় কৰে টেঙা খালে মানে আপোনাৰ গেষ্ট্ৰিকটো অলপ নোহোৱা হৈ যায় বুলি শুনিছোঁ বেছি টেঙা নহয় মিঠা নহয় ভাল লাগে খাবা বগৰীকেইটাতো বহুত ডাঙৰ ডাঙৰ হয় ঠাইবিলাক চাওক বহুত ডাঙৰ ডাঙৰ বাগান হয় মানে ঘৰৰ কিছুমান বহুত আছে ইয়াতে তো ইয়াৰ তলত মানে আপোনালোকে নাহিব যে ইয়াতে মানে একোৱেই নাই এইখিনি এৰিয়াত চব মানে দুইফালে দেখা পাবি তলৰ পৰা ওপৰলৈকে চব মানে বাগানে দেখা পাবি চব আপোনালোকে যিমান কেইটা মানে ওচৰত আছে সিহঁতে মানে জানে নিশ্চয় A few moments later. আহি পালোঁ জাষ্ট মানে এতিয়া ইয়াতে ৱেইট কৰি আছে কিমান দূৰ ৰানিং কৰিছা 3 কিলোমিটাৰ 3 কিলোমিটাৰ কৰিছে আমাৰ বছ দুটা ইয়া আগতে আহি একদম উপস্থিত আজি মানে নাৰ্ভাছ হৈ গৈছোঁ মই দেই হা আৰু আমাৰ 5,000 টকা আমাৰ এতিয়া জোতা লৈছে দেখুৱাই দিছোঁ আপোনালোকে ৰানিং কৰিলে এনেকুৱা জোতা ল'ব ইয়া ধুনীয়া হয় ৱাও আপোনালোকৰ এইটো ডবল থাকিব এছিয়ান কোম্পানী হয় 7 দিনমান হ'ল এতিয়া অৰ্ডাৰ দিয়া এতিয়া ৰানিং কৰি আছে আমাৰ পাছে ধুনীয়া আমি এতিয়া যাব লাগে দেই ধুনীয়াকৈ দেই উঠো এতিয়া ধুনীয়াকৈ আমি যাই লওঁ ঘৰ চলো বাই বাই যাই লওঁ দেই ঘৰত bom bom của Rai Gol bye bye tata